দুর্নীতি কেবল দুর্নীতি সীমাহীন দুর্নীতি এইখন অসমত দুর্নীতিৰ নামত না ভূত না চুট ঘটনা অনাময় আঁচনি ৰূপায়ণৰ নামত দৰঙত সংঘটিত এক না ভূত না চুট কাণ্ডই চকু কপালত তুলিছে সৰ্বসাধাৰণ ৰাইজৰ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মঙ্গলদৈ সংমণ্ডলৰ অধীনস্থ চেৰপুৰ গাঁও পঞ্চায়তৰ লতাখাট গাঁৱত অনাময় আঁচনিৰ শৌচাগাৰ নিৰ্মাণৰ নামত সংঘটিত হৈছে এই কাণ্ড শৌচাগাৰৰ টেংকি নিৰ্মাণৰ বিপৰীতে মাটিৰ ওপৰত দুটাকৈ ইটা দি নিৰ্মাণ কৰা হৈছে এই টেংকি অতি নিম্নমানৰ ইটা বালি আৰু নামমাত্ৰ সিমেন্ট ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে শৌচাগাৰসমূহ শৌচাগাৰ নিৰ্মাণৰ নামত চতুৰ ঠিকাদাৰে দৰিদ্ৰ জনতাক ৰামঠগন দিয়া কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে লতাখাট গাঁৱত আজি মই ইনকুৱাৰী কৰি দেখিলোঁ 95% হোৱা নাই তেওঁলোকে মানে তেওঁলোকৰ যিজন বেনিফিচিয়াৰী নামৰ লেট্ৰিনটো দিছে তেওঁলোকৰ পৰা 500 টকা 1000 টকা ল'বলৈ বিচাৰিছে এটালৈ নিদিলে তেওঁলোকৰ লেট্ৰিন নিদিয়ে আৰু যিখিনি ধনী মানুহ সেইখিনিক দিছে আৰু যিখিনি লেট্ৰিন মই ইনকুৱাৰী কৰি চালোঁ সকলো সঁচাকৈয়ে বহুত দুখ লগা মাটিৰে এটা টেংকি বনাই ফৰচৌ কৰি পাইপ দি তেনেকৈ লেট্ৰিন বনাই তেওঁলোকে ফটো মাৰি গৃহস্থ মানুহজনীক লৈ তেওঁলোক ফটো মাৰি লৈ গৈছে এই কাৰণে সকলোখিনি কাৰণে মই বিভাগীয় কৰ্তৃপক্ষক জনাম আৰু বিভাগীয় কৰ্তৃপক্ষক যাতে অতি শীঘ্ৰে তেওঁলোকক আনি তেওঁলোকক শাস্তি বিহাৰ কৰে তাৰ কাৰণে মই দাবী জনাম মই মোৰ মাননীয় বিধায়ক গুৰুজী দাসদেৱক ক'ম আৰু মই এই মেছেজটো হয়তো মই প্ৰধানমন্ত্ৰীলৈ পঠাম যে প্ৰধানমন্ত্ৰীৰ আঁচনিৰ এইটো লেট্ৰিন হয় তেখেতক ইমান দুৰ্নীতি হ'বলৈ দিয়া নাই দুৰ্নীতি সঁচা 100% সঁচা হয় 100% ধৰিছোঁ মই 95% মই দেখিছোঁৱেই 100% হয় যিহেতু যিখিনি বনাইছে সেইখিনি মাটিৰ নিচিনাই বনাইছে কোনো চিমেণ্টেই দিয়া নাই অকণমান চিমেণ্ট দি যাক দেখাকৈ দি থৈছে আৰু মই নিজেওতো জানো ঘৰ এখন এই দুৰ্নীতিৰ লগত জড়িত ঠিকাদাৰ আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ ওপৰত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তৰ ওচৰত দাবী জনাইছে স্থানীয় সচেতন যুৱকসকলৰ লগতে বিজেপি নেত্ৰী ৰেণু দেৱীয়ে হঠাতে দুৰ্নীতিৰ বিৰুদ্ধে শ্লোগান দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত শেষ হৈ পৰিব লক্ষণীয় বিষয় ব্যুৰ ৰিপৰ্ট অসম সংবাদ অসম সংবাদ আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ